নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি তুমুকি মেডিকেল কলেজলৈ আহি আছোঁ দেই। যিহেতু আমি চতিয়াৰ পৰা আহিছোঁ, গতিকে আমি চকীঘাট দলঙেদি আহিছোঁ, কাৰণ চকীঘাট দলঙেদি আমাৰ বহুত চমু হয়। আৰু আহি এতিয়া পুলিচ পইণ্ট পালোহি, মিছন চাৰিআলি পুলিচ পইণ্ট। আৰু মিছন চাৰিআলিত অভাৰব্ৰিজৰ কাম কৰি আছে যে, তাকে বোলো এতিয়া আমি এনেই ৰখিনো কি কৰিম, মেচিনে কাম কৰাকৈ চাই আছোঁ আৰু মিছন চাৰিআলিৰ পৰা তুমুকি মেডিকেল কলেজখন প্ৰায় 13 কিলোমিটাৰ দূৰ। এতিয়া আমি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজে মাজে আহি আছোঁ। দেখিছেনে গছ গছনিবিলাক অত আছে, সঁচাকৈ মানে বহুত ভাল লাগে। তুমুকি মেডিকেল কলেজৰ ওচৰত মানে এখন সাপ্তাহিক বজাৰ বহে প্ৰতি শনিবাৰে, আৰু আমাৰ মানুহজন নামি পেলাই গ'ল বজাৰ পৰা কিবা আনো বুলি। মই নগ'লোঁ আৰু মন নগ'লে যাবলৈ। সেয়ে ওচৰতেতো গৃহগুৰি উন্নয়ন খণ্ড আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়টো আছে ইয়াত। মই মানে বজাৰ ঘূৰিবলৈ ভাল নাপাওঁ যে নগ'লোঁ, আৰু বজাৰ কৰি যেতিয়া আহিব আমি মেডিকেল কলেজলৈ সোমাই যাম আৰু দেই। অকণমান আঁতৰত মানে মেডিকেল কলেজৰ পৰা পালোহিয়ে বাৰু মেডিকেল কলেজ। আৰু বজাৰৰ পৰা এওঁ শাক পাচলি বা অন্য কিবাকিবি লগতে মোলৈ কিনিলে চাওকচোন। মই মানে চানাবিলাক খাই বহুত ভাল পাওঁ যে, সেইকাৰণে অন্য বস্তু আনিছে বাৰু, চানাটো লগতে লৈ আহিছে দেই। এয়া চাচোন, আজিকালি মানে এইটো চানা ঘপককৈ নাপায়, এইটো বজাৰতহে পায়, সেইকাৰণে বজাৰৰ পৰা লৈ আহিছে। মই খাম এতিয়া দেই। আৰু চানাৰ পিছত এয়া গাড়ীত বহি আহি আছোঁ। আৰু চাওকচোন, এইখন মোৰ বাওঁ চাইডে এখন তুমুকি মেডিকেল কলেজ। আপোনালোক সকলো চাগে অহা নাই, কাৰণ দৰকাৰ হ'লেহে আহে আৰু ন। গতিকে আপোনালোকে যোনে যোনে নাই অহা বাৰু চাবচোন, মেডিকেল কলেজখন বহুত মানে ভাল লাগে। কিবা এটা পৰিৱেশটো ইয়াৰ বহুত ভাল, আৰু তাত বহুত মানে বগৰী গছো আছে। যেতিয়া বগৰী পকে বহুত খাই ভাল লাগে তাত। আৰু সেয়া তুমুকি মেডিকেল কলেজৰ গেট পালোহি। সেয়া আমি এতিয়া আমাৰ গাড়ী এতিয়া তুমুকি মেডিকেল কলেজৰ ভিতৰলৈ সোমাই আহিল। আজি মানে তুমুকি মেডিকেল কলেজৰ বাহিৰটোহে দেখুৱালোঁ দেই, কাৰণ ছেকেণ্ড পাৰ্টটো মই পিছত দেখাম আৰু, কাৰণ তাত কোনফালে সোমাই কোনফালে ওলাই মানে সেয়া দেখুৱাম। আৰু আজি মানে বেছিকৈ নেদেখুৱালোঁ আৰু দেই, কাৰণ বেছিকৈ দেখুৱাই থাকিলে আপোনালোকৰ অশান্তি লাগিব নহয় জানো বাৰু। সেইকাৰণে এতিয়া আমি গাড়ীত থওঁগৈ, গাড়ীত থোৱাৰ পিছত আমি মানে ভিতৰলৈ সোমাই যাম। আপোনালোকক নেক্সট পাৰ্টত দেখুৱাম মই। আৰু গতিকে আজিলৈ আহোঁ আৰু ন, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ দেই আপোনালোকক। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।